ওকে তো গাইজ এইটো মোৰ চেনেলটো নহয় বাৰু, এইটো মাছুমৰ চেনেল, মাছুম মুজাক্কিৰ। আৰু আপোনালোকে চাইছে মাছুম মুজাক্কিৰ, এইফালে আছে মাছুম ভাই। আজি আমি আহিছিলোঁ পাথৰি ঘাটত থকা কৃষক শ্বহীদ বেদী, তালৈ আহিছিলোঁ। আৰু আহি মাছুম ভাই ইয়াতে ৰখি আছিলে। আৰু এইটো আজি মাছুম ভাই এইটো আজি ফাৰ্ষ্ট ভ্লগ। তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু মাছুম ভাইকো পূৰা মৰম দিয়ক। আমাক যেনেকৈ ছাপোৰ্ট কৰিছে তেনেকৈ মাছুম ভাইকো ছাপোৰ্ট কৰক। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, লগতে এই দাদাজনৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ডিছক্ৰিপশ্যনত লিংক থাকিব, আপোনালোকে যাই ছাবস্ক্ৰাইব কৰিব পাৰে। অ'কে, তো মোৰ চেনেলত আছে হিৰক জিতি ক্ৰিয়েশ্যনছ বুলি ফ্ৰী প্ৰমোশ্যন। আৰু এতিয়া ইয়াৰ পৰা মাছুমে ইয়াৰ পৰা দেখাব ভালকৈ। আৰু ইয়াৰ বাৰু লাষ্ট কৰি আছে, ভইচো বাৰ কৰিম বুলি কৈছে। অলপ বাৰু পৰাখিনি ইয়াৰ পৰা দেখাই পিনে আপোনালোকে চাব। তো আজিলৈ ভিডিঅ'টো ইমানে। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগতে বাই বাই, হিৰক দা বাই বাই বাই, জয় অসম। চেনেলটো ইয়াৰ পৰা ছাবস্ক্ৰাইব কৰি দিয়ক আৰু পূৰা মৰম কৰি দিয়ক। হয়।